আজি মই দেখুৱাম যে কেনেকৈ কাৰোবাৰ নম্বৰ সেভ নকৰাকৈ হোৱাটছএপত SMS কৰিব পাৰি। ঠিক আছে, এই ৰিক্ত বুকুতে বাসনা ঢালি। ফ্ৰেণ্ডছ, মই মাজে মাজে এটা প্ৰব্লেম দেখিবলৈ পাওঁ। এই প্ৰব্লেমটো হয়তো আপোনালোকেও পায় যে আমি কেতিয়াবা মোবাইল টিপি থাকোঁতে কোনোবা এজনে আহি ক'লে যে এই ফটোখন এই নম্বৰটোত পঠাই দিয়াচোন বা এই ডকুমেণ্টটো এই নম্বৰটোত পঠাই দিয়া। তো এইটো কথা বেছিভাগ মা দেউতাই কয়। তো যি নহওক, তো এতিয়া কথা হ'ল আমিতো নম্বৰটোক চিনি নাপাওঁ। ঠিক আছে, তো যদি ফটো বা মানে ডকুমেণ্ট পঠাব লগা হয় তেনেহ'লে পোনপ্ৰথমে নম্বৰটো ছেভ কৰিব লাগিব মোবাইলত, তাৰপিছতহে পঠাব পাৰিম। কিন্তু নম্বৰটোতো আমি চিনিয়ে নাপাওঁ। তো ফটো বা ডকুমেণ্ট পঠোৱাৰ পিছত তো নম্বৰটো আকৌ ডিলিট কৰিব লাগিব। মানে এইটো এটা প্ৰব্লেম দেখা দিয়ে যে ছেভ কৰিব লাগে, আকৌ ডিলিট কৰিব লাগে, নম্বৰটোক চিনিও নাপাওঁ আৰু পিছত প্ৰয়োজনো নাই নম্বৰটো। তো যি নহওক, তো এইটো এটা প্ৰব্লেম। ঠিক আছে, আৰু এই প্ৰব্লেমটো বেছিভাগ ছোৱালীবিলাকৰ ক্ষেত্ৰত বেছি দেখা দিয়ে। কাৰণ বৰ্তমানৰ ছোৱালীবিলাকে কিছুমান ফেচবুকতো প্ৰফাইল লক কৰি থুয়ে আৰু হোৱাটছএপৰ যিমানবোৰ ছেটিং আছে সকলোখিনি মাই কণ্টেক্ট কৰি থৈ দিয়ে। ঠিক আছে, যে ষ্টেটাছ ভিউতো মাই কণ্টেক্ট আৰু প্ৰফাইল পিকচাৰতো মাই কণ্টেক্ট আৰু লাষ্ট চিনতো মাই কণ্টেক্ট। ঠিক আছে, তো সকলোখিনি ছেটিঙে মাই কণ্টেক্ট কৰি থৈ দিয়ে, কাৰণ নিজৰ আপডেটখিনি মানে অচিনাকিক দেখুৱাব নোখোজে। ঠিক আছে, তো এতিয়া কথা হ'ল যদি কোনোবা এজনে আহি ছোৱালী এজনক কয় যে এনেকুৱা এই নম্বৰটোত এইটো পঠাই দিয়াচোন, তো তেতিয়া ছোৱালীজনে অলপ টান পায় যে নম্বৰটোতো ছেভ কৰিব লাগিব পঠাব হ'লে, তো মোৰ ইনফৰমেশ্যনখিনি তাত যাব। তো মানে এনেকৈ অলপ ছোৱালীবিলাকে টান পায়। ঠিক আছে, তো যিয়ে নহওক, মই এই সকলোখিনি প্ৰব্লেমৰ এটা সলিউশ্যন লৈ আহিছোঁ যে আমি নম্বৰ ছেভ নকৰাকৈ কেনেকৈ SMS কৰিব পাৰোঁ। ঠিক আছে, তো চাই থাকক ভিডিঅ'টো। হাই হেল্ল' দণ্ডবোধ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই দেখুৱাম যে কেনেকৈ কাৰোবাৰ নম্বৰ ছেভ নকৰাকৈ হোৱাটছএপত SMS কৰিব পাৰি। ঠিক আছে, তো ছেভ নকৰাকৈ SMS কৰাৰ কাৰণে বহুতো এপ্লিকেশ্যন আছে, বহুতো এপছ আছে। ঠিক আছে, তো আমি এনেকুৱা প্ৰব্লেম মাহত এবাৰ বা দুবাৰে পাওঁ। ঠিক আছে, ডেইলি নাপাওঁ। আৰু কোনোবা এটা এপ যদি আমি ডাউনলোড কৰি ৰাখি দিওঁ তেনেহ'লে এদিন দুদিন প্ৰব্লেমৰ কাৰণে মানে এপছ এটা ৰাখিব লাগিব। ঠিক আছে, মানে মোৰ মতে এপছটো ৰখা ভাল নহয়, কাৰণ এদিনৰ কাৰণে এটা এপছ ৰাখি দিম, কেতিয়া প্ৰব্লেম আহিব কেতিয়া নাহে। ঠিক আছে, তো এপছটো মোৰ কাৰণে ভাল নহয়। তো মই সকলোতকৈ সৰল পদ্ধতি এটা লৈ আহিছোঁ তোমালোকৰ মাজত। ঠিক আছে, তো চাওক পদ্ধতিটো কেনে লাগে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো নম্বৰ ছেভ নকৰাকৈ কাৰোবাক SMS কৰিবলৈ হ'লে আপোনাৰ হোৱাটছএপত যাব নালাগে, আপোনাৰ মোবাইলৰ হয় গুগলত যাব, নহ'লে ক্ৰোম ব্ৰাউজাৰত যাব। ঠিক আছে, আৰু ক্ৰোম ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব যে WA.me/91, মানে এইটো কাণ্ট্ৰি কোড 91, তাৰপিছত যিটো নম্বৰত SMS কৰিব সেই নম্বৰটো ইয়াত লিখি দিব। ঠিক আছে, তো মই এটা লিখি আছোঁ আৰু লিখাৰ পিছত চাৰ্চ মাৰি দিব, আৰু চাৰ্চ মাৰাৰ লগে লগে ডাইৰেক্টলি হোৱাটছএপত আহি যাব। ঠিক আছে, আৰু তেতিয়া যিকোনো SMS কৰিব পাৰিব ছেভ নকৰাকৈ। তো এইখিনিয়ে আছিল ভিডিঅ' এটা। তো যদি ভিডিঅ'খন ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এবাৰ ট্ৰাই কৰি চাওক হয়নে নাই, আৰু যদি হয় তেনেহ'লে আপোনাৰ বন্ধু বান্ধৱীবোৰ যিমানবোৰ আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক, কাৰণ তেওঁলোকে চাওক যে নম্বৰ ছেভ নকৰাকৈ কেনেকৈ বেলেগক মেছেজ কৰিব পাৰি। তো যিয়ে নহওক, ভিডিঅ'টো আজি এইখিনিয়ে আছিল। যদি ভাল লাগি থাকে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। জীয়াই